আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি 26 জানুৱাৰী সমগ্ৰ ভাৰতবৰ্ষ তথা ভাৰতবাসীৰ বাবে এক বিশেষ দিন। আমি সকলোৱে জানো যে আজিৰ দিনটোতে ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল আৰু আজিৰ দিনটোতে গণৰাজ্য দিৱস পালন কৰা হয়। আৰু আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ৭৪তম গণৰাজ্য দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি গণৰাজ্য দিৱস হোৱাৰ লগতে বাগ দেৱী অৰ্থাৎ সৰস্বতী দেৱীৰ পূজা হয় আৰু আপোনালোক সকলো চাগে যাব নহয় জানো পূজালৈ, আৰু ময়ো যাম। তেন্তে আপোনালোকক ৰেডি হৈ লগ পাই আছোঁ। তো গাইজ ফাইনেলি মই হৈ গ'লোঁ ৰেডি। এয়া চাওক, আৰু লগৰ এজনী আহিব, তাইৰ লগত যাম। তো অলপ পিছত লগ পাই আছোঁ। হেল্ল' গাইজ, মই এতিয়া অকলে খোজকাঢ়ি গৈ আছোঁ লগৰজনীৰ ওচৰলৈ। এতিয়া পাই গ'লোহি টিয়কচি কেবি কলেজ। আপোনালোকক যিমানখিনি সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰি যাম। এয়া চাওক, সকলোৱে ধুনীয়াকৈ সাজি কাচি আহিছে আৰু অলপ আগলৈ খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে নাভাবিব আকৌ দেই যে দেৱী নেদেখুৱাকৈ ডাইৰেক্ট খোৱা জেগা পালোগৈ, তেনেকুৱা নহয়। আচলতে সকলোখিনি দেখুৱাব পৰা নাই। এতিয়া আমিও আহাৰৰ ব্যৱস্থা কৰা জেগাত আহাৰ ল'বলৈ গৈছোঁ আৰু এনেদৰে সকলোবিলাক ধুনীয়াকৈ সজাই থোৱা হৈছে আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক। আৰু এনেদৰে আহাৰ লৈ থকাৰ লগতে আপোনালোকক দুটামান কথা কওঁ। আচলতে সকলোৱে জানে যে বৰ্তমান যিটো সৰস্বতী পূজা সেইটো বৰ্তমান প্ৰতিযোগিতামূলক বা ফেশ্বন শ্ব' নিচিনা হৈ গৈ আছে। আচলতে এনেকুৱা হ'ব নালাগে। যিটো পৰিৱেশ চলি আছে আপুনি সেইটোৰ লগত যদি খাপ খায়ো নচলে তেতিয়াও সেইটো যেন লাজৰ কথা। এতিয়া আপুনি যদি পূজালৈ সাধাৰণভাৱে আহে তেতিয়াও যেন সেইটো মানে বেলেগৰ দৃষ্টিত লাজৰ কথা, মানে তেনেকুৱা ধৰণৰ কথা হৈ পৰিছে। আচলতে এইটো একেবাৰে বেয়া পাওঁ, কিন্তু উপায় নাই। যিটো চলি আছে তাৰ লগত থাকিবই লাগিব। কথাখিনি কোনেও বেয়া ভাৱত নল'ব। নিজে বুলিব এনেকৈ আহি বেলেগক এনেকৈ নীতি জ্ঞান দিবলৈহে। আচলতে সেইটো কথা নহয়। পৰিৱেশ পৰিস্থিতিৰ লগত মিলাই থাকিব লাগে বাবেহে আছোঁ। আৰু এনেদৰে সকলোৱে বহি আহাৰ গ্ৰহণ কৰিবলৈ লৈছোঁ। খোৱা লোৱা হোৱাৰ পিছতে আমিও কলেজখনত অলপ সময় থাকিলোঁ আৰু ফিল্ডৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে নিজৰ মতে ব্যস্ত হৈ আছে আৰু এইদৰে সকলোকে লানি পাতি খোৱাৰ ব্যৱস্থা কৰা হৈছে। এয়া চাই যাওক পৰিৱেশটো। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইফালে খাবৰ বাবে এনেকৈ ওপৰত বহি লৈছে আৰু এইফালে লগৰ এজনীয়ে ৰিলছ বনাইছে আৰু আনজনীয়ে মোবাইলটো এনেদৰে ধৰি দিছে। এয়া চাওক। হেল্ল' গাইজ, তো লগ পাই গ'লোঁ লগৰ এজনী। এয়া চাওক, কেনেকুৱা লাগিলে? মজা। এইও চেনেল এটা আছে নিহাৰিকা ব্লগছ বুলি, আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। মোৰো এটা আছে, নাম নাই খালি। এতিয়া আহি পাই গ'লোহি টিয়কৰ বৰা বজাৰৰ কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। ইয়াতো মূৰ্তি স্থাপন কৰি পতা হয় এনেদৰে। এয়া টিয়কৰ এই বৰা বজাৰ পৰিৱেশটো ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত প্ৰতি বছৰে পতা হয় আৰু 26 জানুৱাৰী যদিও এইবাৰ যিহেতু সৰস্বতী পূজা একেলগতে পৰিল আৰু সকলো জেগাতে পাতিছেই নিশ্চয়। আৰু আমাৰ ইয়াৰো কিছু পৰিৱেশ আপোনালোকে চাই লওক। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যিমানখিনি সম্ভৱ হয় মই দেখুৱাইছোঁ। আপোনালোকৰ সেইফালেও সৰস্বতী পূজা পালন কৰা হৈছেনে নাই জনাব বুলি আশা ৰাখিলোঁ। এতিয়া আমি লগৰকেইজনে খাবলৈ লৈছোঁ আইচক্ৰীম, আৰু বাহিৰৰ শব্দ বহুত বাবে কথা ক'বলৈ অলপ অসুবিধা হয়, সেইবাবে কথাবোৰ পাছত ক'ব লগা হৈছে। হেল্ল' গাইজ, ফাইনেলি আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তো বাই বাই।